নমস্কাৰ সকলোকে। আজি মই বনাম চিকেন ৰোষ্ট। চিকেন ৰোষ্ট বনাবৰ কাৰণে প্ৰথমতে এটি পেষ্ট ৰেডি কৰিব লাগিব। আহকচোন আমি পেষ্টটো ৰেডি কৰি লওঁ। এখন বাটিত মই লৈ ল'লোঁ 1 কাপমান দৈ। দৈখিনি মই অলপ টাইম ফেটি ল'ম যাতে দৈত কোনো ধৰণৰ লাম্পছ নাথাকে। দৈখিনি ফেটি লোৱাৰ পিছত মই ইয়াতে দি দিলোঁ কেঁচা জলকীয়া পেষ্ট, পিঁয়াজৰ পেষ্ট, আদা নহৰুৰ পেষ্ট আৰু অলপমান দি দিছোঁ কাজুৰ পেষ্ট। আৰু এইকেইটা এতিয়া মই মিক্স কৰিম। তাৰপিছত মই ইয়াতে দি দিলোঁ আধা চামুচ ধনিয়া গুড়ি আৰু 1.5 চামুচমান কাশ্মীৰী ৰঙা জলকীয়া গুড়ি। এইখিনি মিক্স কৰি লওঁ। তাৰপিছত মই ইয়াতে দি দিলোঁ আধা চামুচ জিৰা গুড়ি। এইখিনি মিক্স কৰি মই ছাইডত থৈ দিম। আৰু এইফালে মই কেৰাহীত তেল দি দিলোঁ। মই ৰিফাইন তেল লৈছিলোঁ আৰু ইয়াতে মই পিঁয়াজৰ বেৰেস্তা বনাবৰ কাৰণে পিঁয়াজখিনি দি দিলোঁ। পিঁয়াজখিনি আমি তেতিয়ালৈকে ফ্ৰাই কৰিম যেতিয়ালৈকে পিঁয়াজখিনি একেবাৰে গোল্ডেন কালাৰ নহয়, তেতিয়ালৈকে আমি পিঁয়াজখিনি ফ্ৰাই কৰিম। আমাৰ পিঁয়াজখিনি গোল্ডেন হৈ গৈছে। এতিয়া মই পিঁয়াজখিনি এটা প্লেটত উঠাই ল'ম। পিঁয়াজখিনি একেবাৰে ভালদৰে উঠাব লাগিব যিহেতু এইটো তেলতে আমি আকৌ মাংসখিনি ফ্ৰাই কৰিম। সেইকাৰণে মই ভালদৰে পিঁয়াজখিনি উঠাই ল'লোঁ। এয়া চাওক আমাৰ পিঁয়াজৰ বেৰেস্তা ৰেডি। আৰু এতিয়া মই মাংসখিনি ফ্ৰাই কৰিবৰ কাৰণে প্ৰথমতে মাংসখিনি দি দিলোঁ অলপমান নিমখ দি কিনে মই মাংসকেইটাত ভালদৰে লগাই ল'লোঁ। এতিয়া মই এইটো কেৰাহীতে মাংসখিনি দি দিলোঁ অলপ সময় ভাজিবৰ কাৰণে। বেছি সময় আমি নাভাজিম, অলপ সময় আমি ভাজিম মাংসকেইটা। দুয়োফালে ওলট পালট কৰি মাংসখিনি মই ভাজি ল'ম। চাওক, ৰোষ্ট বনাবৰ কাৰণে এনেকুৱা ডাঙৰ ডাঙৰ পিচে ল'ব, সৰু পিচ নল'ব। মাংসখিনি মই দুয়োফালে ভাজি ল'লোঁ। এতিয়া মই মাংসখিনি উঠাই প্লেট এটাত থৈ দিম। এতিয়া মই এইটো কেৰাহীতে দি দিলোঁ গোটা মছলাখিনি। তাৰপিছত মই ইয়াতে দি দিছোঁ এটা পিঁয়াজখিনি অলপ সময় ভাজিম। 3-4 মিনিট পিঁয়াজখিনি ভাজাৰ পিছত মই ইয়াতে দি দিলোঁ ৰেডি কৰি থকা পেষ্টখিনি। মই এতিয়া মছলাখিনি ভালদৰে তেলৰ লগত মিক্স কৰিম। আমি এই মছলাখিনি তেতিয়ালৈকে ভাজিম যেতিয়ালৈকে মছলাখিনিৰ পৰা তেল বেলেগ হৈ নাযায়। তাৰপিছত মই ইয়াতে দি দিলোঁ আধা চামুচ নিমখ। আৰু দি দিলোঁ অলপমান চেনি আৰু লগতে অলপমান টমেটো চচ দিছোঁ। ৰোষ্ট খাবলৈ অলপ মিঠা মিঠা হ'লে ভাল লাগে, সেইকাৰণে মই চেনি আৰু অলপমান টমেটো চচ দিছোঁ। এয়া চাওক, আমাৰ তেলখিনি বেলেগ হৈ গৈছে মছলাৰ পৰা। এতিয়া মই ইয়াতে ভাজি থোৱা মাংসখিনি দি দিম। এতিয়া মই ইয়াতে দিম আধা চামুচ গৰম মছলা।
এতিয়া মাংসখিনি ভালদৰে চামুচেদি লৰাই দিম যাতে তলত লাগি নধৰে। তাৰপিছত এতিয়া ঢাকনটো মাৰি দিম। আকৌ 15 মিনিট পিছত মই ঢাকনাটো উঠাই চালোঁ আৰু চামুচেদি এনেকৈ লৰাই দিলোঁ যাতে তলত লাগি নাযায়। পুৰিলে মাংসটো ভাল নালাগিব খাই, সেইকাৰণে মই মাজে মাজে চামুচেদি এনেকৈ লৰাই থাকিম। মাংসৰ পানীখিনি শুকাই গৈছে, তো এতিয়া মই ইয়াতে দি দিম 1 কাপমান গৰু গাখীৰ। আমি ইয়াতে পানী ব্যৱহাৰ নকৰোঁ, গাখীৰেই ব্যৱহাৰ কৰিম। এতিয়া আকৌ মই ঢাকনাটো মাৰি দিম। আকৌ 15-20 মিনিট পিছত মই ঢাকনাটো উঠাই চামুচেদি এনেকৈ লৰাই দিম যাতে তলত লাগি নাযায়। আমি ইয়াতে পানী ব্যৱহাৰ কৰা নাই, সেইকাৰণে অলপ লাগাৰ সম্ভাৱনা থাকে। তাৰপিছত মই ইয়াতে দি দিলোঁ 4-5টা গোটা কেঁচা জলকীয়া। আৰু ইয়াতে মই দি দিম 1 চামুচমান ঘি। এতিয়া মাংসখিনি আমি এনেদৰে হ'ব দিম। এয়া চাওক, আমাৰ তেলখিনি ওলাই আহিছে আৰু ওপৰেদি মই ৰেডি কৰি থোৱা পিঁয়াজৰ বেৰেস্তাখিনি দি দিলোঁ। আমাৰ চিকেন ৰ'ষ্ট ৰেডি হৈ গৈছে। এয়া চাওক কিমান ধুনীয়া লাগিছে। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।